हाय फ्रेंड की खबर आशा करो সকলো ভালে আছে আৰু মোৰ অকমান গাটো বেয়া লাগিছিলে তাৰ কাৰণে ভিডিও বনাব পৰা নাছিলো বহুত দিনৰ মূৰত আজিয়ে ভিডিও বনাইছোগে মাত্ৰ এতিয়াও ভাঙিয়ে আছে কাহি কাহি একদম অৱস্থা নাই এতিয়া মই মাহঁতৰ ঘৰতে আছোগে ছোৱালীজনীক আগবঢ়াই মিলি এতিয়া মাহঁতৰ ঘৰত আহিলো তাৰপিছত এতিয়া আকৌ যাওঁগে আৰু ভুচি অকমান লৈ যাবলৈ কাৰণে মই আহিলোগে মাহঁতৰ ঘৰলৈ আৰু এতিয়া মই ভন্টিহঁতৰ ঘৰত অকমান সোমাই ডাইৰেক্ট ঘৰলৈকে যাম আৰু এনেকৈ আৰু ভিডিও বনাব চা গাইস মাহঁতৰ বাগানত বেঙেনা চিঙিছো মই এতিয়া সেইটো চা ডাঙৰ ডাঙৰ বেঙেনা লৈ যামগে আৰু আছে কেইটামান আৰু বিচাৰিব লাগিব এইফালেও আছে আৰু এইফালেও আছে বেঙেনা গছ আৰু ইয়াতে এতিয়া মই চিঙি লৈছো আয়ো কাইট আছে আয় 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 চাক বেকা বেকি বেঙেনা সাৰ চাৰ নাই সেইকাৰণে এনেকা হৈ গৈছেগে পুৰণাও হৈছে নেকি গছটো ন বাবা ইয়াত এতিয়া নাই যে আছে এইটো একটা আছে ইয়াতে চাওক দেখাই দিয়া এইটো আমাৰ বুৱাৰী মানুহ এইটো চাহ এইটো একটা পালো আৰু এইফালে বিচাৰি আমাৰ বুৱাৰী মানুহ লাজ কৰিছে পলাইছে এইটো বেলেগ এইটো সৰুৱে হয় সৰু জাতি ন এইটো হেউজিয়াকে হয় ডাঙৰ এটা চাৰিতে দেখাই দিছিল এইটো পকিলে আৰু এইটো না এইটো কি হেউজিয়াকে কিন্তু ইয়াতে আছে এইটো সেইটো সেইটো দেখিয়ে পোৱা নাই চকু কণা এইটো অঁ সেইটোতো আছে সেইটোতো এইটো আছে বুঢ়া হৈ গ'ল সেইটো একটা আছে সৰু জাতি সেইটো হয় ন চাহ গাইছ সৰু জাতি বেঙেনা সেইফালে ডাঙৰ সেইফালেও আছে কাটি যাম এইটো ইয়াত একটা অঁ ইয়াতো আছে চকু কণা আকৌ এইটো বুৱাৰী মানুহ স্কুল যোৱা নাই ন স্কুল যোৱা নাই ন সেইটো তলতো আছে पॉलिथीन एक सुनो पॉलिथीन एक लाता आज बेगेना भाज के खाएगा ना घर में जाओ किमान पालू और इफाले माए बिचारी आछे बोल माको देखा एफाले चा की बोली कय एतु নাজানো এইফালে আমাৰ বম্বাইটি ন আৰু এইটো কুতুৰা শাক নেকি ডাঙৰ ডাঙৰ এইফালে চাওক ধুনীয়াকৈ সেউজীয়া সেউজীয়া পুৰা মস্ত ডাঙৰ ডাঙৰ ইয়াতে বহুত মাহঁতৰ সাৰ আছে ইয়াতে বাৰী কৰা হয় এইফালে চাওক ভেন্দি লগাইছে আৰু এইফালে সৰু সৰু কিবাবোৰ কি বুলি কৈছিলে এইটো বিলাহী সৰু সৰু বিলাহী আৰু ইয়াতো আছে বেঙেনা চাওক গাইছ ইমান ডাঙৰ ডাঙৰ বেঙেনা এইফালে চাওক মই এতিয়া এইটো ছিঙিম ধৰ ইয়াত দেখাই দে এইটো ডাঙৰ কটাৰী একটা ল'ব লাগিছিলে চোন এইটো ইমান টাইট আছে চাওক দেখাই দে এইটো ডাঙৰ বেঙেনা আৰু আছিলে নেকি ন আৰু সৰু সৰু এইকেইটা এইটো অকণমান ডাঙৰ হ'ব দিল আৰু ইয়াত আছে নেকি চাওক ইয়াত একটা আছে সৰু একটা আছে এইটো ডাঙৰ হ'ব দে মই চোনো এইফালে চাওক এতিয়া নাই ইয়াত এইটো পলিথিন চকাতটা ডাঙৰ পৰাই পলাই সেইফালে সৰু সৰু বেঙেনা কাইট আছে বেঙেনা কেইটাত ডাঙৰ দুই এইটো অকণমান লৈছোঁ এই শাকটো কুতুৰা শাকটো ভাজি বহুত টেষ্টি আছে সেইকাৰণে অকণমান লৈ গৈছোঁ আৰু এইফালে মাৰ
দেখাই দিম চাওক আমাৰ মাহঁতৰ কচু বাগান সেইফালে চাওক ধুনীয়াকৈ লগাইছে কচু খাব পাম ভাদ মাহত এই কচুবোৰ খায় আৰু সেইফালে মাহঁতৰ তামোল বাগানটো সেইফালে চাওক টকৌ বাগানো আছে এইফালে কল জাহাজী কল ডাঙৰ ডাঙৰ হয় এইকেইটাত জাহাজী কলবোৰ আমিও খাব পাওঁ আৰু তাৰপিছত বেপাৰী কিছুমান কেতিয়াবা আহে পেহাই কি লগাই দিলে ধনিয়া ফুল লগাই দিলে ধনিয়া নেকি এইটো আৰু এইফালে আমাৰ বাবাই ভুচিটো নমাইছে ইয়াতে মায়ে ভুচি ৰাখি দিছিলে সেইকাৰণে এতিয়া আমি লৈ যাম ভুচিটো এইফালে হোম বৰাই লিখিব লাগে নাই এইফালে ঘৰৰ আগফালে লেচু আছে চাওক এতিয়া লেচু লাগিছে আৰু এইফালে চাওক ধুনীয়াকৈ দুইজোপা আছে এইফালেও আছে ডাঙৰ হ'লে আমি খাম এইফালে নাচপতি আৰু গাড়ী চাওক ইমান ধুনীয়াকৈ আমাৰ খুৰীয়ে এইফালে গ্ৰীণ কালাৰত ফুল বাচিছে চাওক কিমান ধুনীয়া সেইফালে চাদৰখন আৰু এইফালে আছে মেখেলাখন তাত বৈ আছে আৰু ইয়াতে এতিয়া চাদৰখন কমপ্লিট হৈ গ'ল চাওক ধুনীয়াকৈ সেইফালে চাওক কেনেকুৱা লাগিছে চাওক ধুনীয়াকৈ কৰিছে ফুলবোৰ একদম ক্লিয়াৰলি ওলাইছে চাওক এক্সিডেণ্ট হৈ গ'ল আৰু এইফালে চাওক কুন্দা কাটি থৈ দিছে মাহঁতৰ এইফালে চাওক আৰু এইফালে মাহঁতৰ পথাৰবোৰ একদম বাইপাছকৈ একদম যাবগৈ আৰু ইয়াৰ পৰা এনেকৈ গৈ আছে ৰাস্তা আৰু আমি ইয়াতে সৰুতে ঠিকছে খেলিছিলোঁ সেইফালে মনতে পৰেগৈ আৰু তাৰপিছতে এতিয়া যদি সেইটোত বাইপাছ যদি ইয়াৰ পৰা যায় তেতিয়া আমি এইবোৰ পথাৰৰ এই ল'ৰালি কালৰ এই কিবাকেইটা স্মৃতিবোৰ ৰাখিবলৈ কাৰণে মই এই ভিডিঅ'টো লোৱা হৈছে সেইফালে চাওক আমি ইয়াতে সৰুতে ঠিকছে খেলিছিলোঁ সেইফালে চাওক ধুনীয়াকৈ পথাৰখনত মনতে পৰেগৈ পথাৰটো এইফালে চাওক ঔটেঙা জোপা সেইফালে বহুত আছে ঔটেঙা মাহঁতৰ পথাৰখনত আৰু এইফালে জিৰণি কোঠা এই গাহৰিটো মাৰ হয় সেইফালে চাওক ইমান ধুনীয়া পৰিৱেশ ভাল লাগে ইয়াত আহিলে ঘৰত আহিলে একদম মনটো ভাল লাগেগৈ চাওক আৰু ইয়াতে এতিয়া এইফালে বাবাও আছে এইফালে খুৰীহঁতৰ ঘৰবোৰ এইফালে আমাৰ খুৰীহঁতৰ ঘৰ সেইফালে বল যামগৈ আৰু এতিয়া আমি গৈ আছোগৈ ঘৰলৈ আৰু ডাঙৰ বেংগলোৰ হায়দৰাবাদ নিচিনা চিটিত আপোনাৰ 25,000 26,000 মাত্ৰ দৰমহা পায় ঘৰলৈকে গৈ আছোগৈ কাৰণ তেনেকুৱা হয় সেইফালে এতিয়া ডাৱৰীয়া হৈ আহিছে বতৰটো ক'লা ক'লা হৈ আহিছে আৰু এতিয়া ঘৰত গৈ কামবোৰ কৰি ল'ব লাগিব চৰকাৰী চাকৰি পালে কিন্তু পইচা আছে কিন্তু চৰকাৰী চাকৰি আৰু গাইজ ফাইনেলি এতিয়া ঘৰলৈকে আহি পাই গ'লোঁ আৰু এইটো কিনি ল'লোঁ বজাৰৰ পৰা যিহেতু মই মেখেলা লগাইছোঁ তাৰ কাৰণে এইটো কিনিবলগীয়া হ'ল ফুলটো যোনটো মেখেলাত লগাম সেইটো ফুল বান্ধা হয় ইয়াৰ পৰা আৰু এতিয়া মই এইটো যোগাৰ কৰি লৈ আপোনালোকক দেখাম মই কি ফুল লগাম আৰু কি কালাৰৰ মেখেলা লগাইছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই আৰু বতাহটো সেইফালৰ পৰা বলি আহিছে সেইফালে খিৰিকীৰ পৰ্দাখন উৰাই লৈ গৈছে আৰু চাওক এতিয়া মই এইটো ধুনীয়াকৈ বান্ধিম ইয়াৰ পৰা ফুলবোৰ আৰু